হাউলিৰ দক্ষিণ খিলাজাৰী সমবায় সমিতিৰ কাৰ্যালয়ত ৰাষ্ট্ৰীয় পতাকাক চূড়ান্ত অপমান। চাফাই কামত ব্যৱহাৰ কৰিছে স্বাভিমান তিৰংগা। হাউলিৰ দক্ষিণ খিলাজাৰী সমবায় সমিতিৰ কাৰ্যালয়ত এক কাণ্ড জ্ঞানহীন কাৰ্য সংঘটিত হৈছে। কাৰ্যালয়টোত দেশৰ স্বাভিমান ৰাষ্ট্ৰীয় পতাকাক চূড়ান্ত অপমান কৰি পেলাই ৰাখিছে বাহিৰত। আজি কাৰ্যালয়টোত এটা সাংবাদিকৰ দল উপস্থিত হোৱাৰ পিছত সমগ্ৰ দৃশ্য পোহৰলৈ আহিল। উল্লেখ্য যে হাউলিৰ দক্ষিণ খিলাজাৰী সমবায় সমিতিৰ কাৰ্যালয়ৰ পৰা কিছুদিন পূৰ্বে ৰাজহুৱা বিতৰণ ব্যৱস্থাৰ প্ৰায় 2200 কুইণ্টল চাউল হৰলুকি হোৱা ঘটনাক কেন্দ্ৰ কৰি কাৰ্যালয়টোত আজি এখন সভা অনুষ্ঠিত কৰিছিল। উক্ত সভাৰ খবৰ আনিবলৈ আজি সাংবাদিকৰ দল এটা হাউলিৰ দক্ষিণ খিলাজাৰী সমবায় সমিতিৰ কাৰ্যালয়ত উপস্থিত হৈছিল। সাংবাদিকৰ দলটো উপস্থিত হোৱাৰ পিছত কাৰ্যালয়ৰ বাহিৰত ৰাষ্ট্ৰীয় পতাকাক চূড়ান্ত অপমান কৰি ৰখা প্ৰত্যক্ষ কৰে। স্বাভিমানৰ ৰাষ্ট্ৰীয় পতাকাখনক কাৰ্যালয়ৰ বিভিন্ন লেতেৰা কামত পৰিষ্কাৰ কৰিবলৈ ৰাখি থোৱাৰ লগতে বাহিৰৰ লেতেৰা মেজ এখনৰ ওপৰত পেলাই থৈছে। ইয়াৰ উপৰিও জাতীয় পতাকাখনৰ ওপৰত ৰাখিছে ঘৰ চাফাই কৰা কেইবাডালো ঝাৰু। যদি দেশৰ চৰকাৰী বিভাগৰ সৈতে জড়িত কাৰ্যালয় এটাত এইদৰে জাতীয় পতাকাক অপমান কৰি ৰখা হয় তেন্তে অশিক্ষিত জনতাই কি বুজাব ইয়াৰ মূল্য? ভাৰতীয় সংবিধানৰ নীতি উলংঘা কৰি দেশৰ জাতীয় পতাকাক অপমান কৰা কাৰ্যালয়ৰ কৰ্মচাৰীৰ ওপৰত প্ৰশাসনে কিবা ব্যৱস্থা গ্ৰহণ কৰিবনে? হাউলিৰ পৰা মনজিত দাসৰ ৰিপৰ্ট, নিউজ পাৱাৰ।